Hey, hey Lasa. তো হে গাইজ কি খবৰ আশা কৰোঁ তোমালোকৰ বহুত বেছি ভাল হ'ব। তো মোৰো বহুত বেছি ভাল। তো গাইজ এতিয়া কমচে কম 9টামান বাজিছে। তো ভিডিঅ'টো এতিয়া আৰম্ভ কৰিছোঁ। তো আজি মই যাম চিমেণ্ট চাপৰি। তো গাইজ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ক'ত যাওঁ কি কৰোঁ। আৰু আমাৰ মানে কাম পাতিম কাইলৈ। তো কামৰ বজাৰ কৰিব আজি গৈ আছোঁ। তো গাইজ এতিয়া মই গাটো ধুই লওঁ, তাৰপৰা আপোনালোকক লগ পাইছোঁ। তো গাইজ ফাইনেলি গা পা ধোৱা হৈ গ'ল, গেঞ্জি চেঞ্জি পিন্ধি ল'লোঁ, পূৰা ৰেডি হৈ ল'লোঁ। মই চাপৰিলৈ যাব ওলাইছোঁ আৰু লগতে এতিয়া মই ভাতকেইটা খাই বাই দিলে। তো কি আছে, কি চব্জি বনাইছে, তো আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম। তো এয়া মাছ আৰু এয়া ভাতকেৰেলা আৰু দালি। তো ভাত খাই আপোনালোকক লগ পাই আছোঁ। তো গাইজ ফাইনেলি মই ভাত পানী খোৱা হৈ গ'ল, ৰেডি হৈ গ'লোঁ। এতিয়া কাপোৰ কানি পূৰা পিন্ধি ল'লোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। যাম আহোঁতে মই ভাইটিক ৰুমত সোমাই কিনে লৈ আহিম। কাইলৈ যিহেতু আমাৰ সকাম আছে, তো ভাইটিক লৈ আহিব লাগিব। তো ব'লক গৈ চিমেণ্ট চাপৰিত লগ পাই আছোঁ। তো গাইজ ফাইনেলি মই ৰাভা দলং পাৰ হৈ আহিলোঁ। এতিয়া ৰ'দ দিছে আৰু গৰম উঠিছে, সেইকাৰণে অলপমান দেৰি ৰখি দিছোঁ। মই আহিছোঁ আৰু মোৰ লগতে কৰবী আহিছে। হাই কৰি দিয়া, হাই কৰি দিয়া। কৰবী আৰু মই আহিছোঁ। এতিয়া আমি গৈ থাকিম চংকঙত। কৰবী সাপেক আছে, তাত আমি লগ কৰি কিনে দি থৈ যাম। এতিয়া বৰ্তমান মই গৈ থাকোঁ। এতিয়া বহুত ৰ'দ দিছে যে, সেইকাৰণে অকণমান ৰখি লৈছোঁ। তো গৈ লগ পাই আছোঁ চাপৰি। হে লেচা আজি ভাত বনাই আছে সিহঁতে। কি বনাই আছে? আলু ভাজি আৰু ভাত এনেকৈ আছে। ভাইটি এটি মানে এনেকৈ ৰুমত থাকে আৰু তিনিজন থাকে, এজন গ'লগৈ, এতিয়া দুজন আছে। আজি দুজনটো মোৰ পৰা যাবগৈ। তো আমি এতিয়া ভাত পানী বনাই আছোঁ। তো খাই কিনে গৈ থাকিম। তো ৰুমটো এনেকুৱাই, তো কাপোৰ কানি এনেকৈ থৈছে আৰু ইমান সুবিধাজনক ৰুম নহয়, তো ধুনীয়াকৈ থৈছে। তো বাহিৰতো অলপমান দেখুৱাই দিছোঁ। তো গাইজ ফাইনেলি মই চিমেণ্ট চাপৰিৰ পৰা আহিলোঁ। আহি মেলি ভাত পানী খালোঁ, খাই বৈ এতিয়া আমি আহিছোঁ গৰু নিবলৈ। তো মোৰ লগত আহিছোঁ ভাগিনা, আৰু এতিয়া আমি আহিছোঁ নদী কাণত। দেখিছে একদম গধূলি হ'বলৈ হৈ গ'ল। তো আমি এতিয়া গৰু নিব গৈ আছোঁ। দেখিছিলে বল খেলি আছে। এতিয়া গধূলি হ'বলৈ হ'ল আৰু সেইকাৰণে আন্ধাৰ হৈছে। এতিয়া ভাগিনা কিবা কবি নেকি? তো আমাৰ নদী কাণৰ এনেকুৱা হৈছে। আমাৰ গাঁৱৰ ল'ৰা ছোৱালী বল খেলি আছে। নদী কাণত গৰু নিব আহিছোঁ। আহিছে আইতা কেনেকৈ নাকটো ঘুচাই আহে তাই।